নমস্কাৰ প্ৰমিলা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ গাইজ দেখিছে নহয় এয়া পেণ্ডেল বিয়াৰ পেণ্ডেল মানে আজি মোৰ লগৰ বান্ধৱীজনীৰ জোৰোণ আছিলে জোৰোণত আহিছিলোঁ চ' এইফালে এতিয়া সোমাই আহিছোঁ কপিৰাইট লাগি যাবৰ কাৰণে মই ভইচ ৰেকৰ্ড দিছোঁ যিহেতু বহুত গান বাজি আছিলে আৰু এয়া মোৰ লগৰ কেইজনী হাই কৰিছে তাৰ পৰা এয়া কইনা তাইৰ আজি জোৰোণ ডেকোৰেশ্যনবোৰ বহুত ভাল লাগিছে গাইজ দেখিছেনে আৰু তাইকো বৰ মৰম লাগিছে সৰু সৰু লাগিছে একেবাৰে এইখিনি তাইৰ বান্ধৱী গাইজ আহিলোঁ জোৰোণৰ ঘৰৰ পৰা যিহেতু লগৰীয়াৰ আজি জোৰোণ আছিলে জোৰোণত গ'লোঁ খালোঁ বলোঁ ফূৰ্তি কৰিলোঁ আহি পালোঁ ঘৰত আৰু আহি পাই ঘৰত পিঠাও মানে বনাম অৰ্ডাৰ লৈ আহিছোঁ এয়া তিলপিঠা আৰু নাৰিকল লাৰু এতিয়া তিলপিঠা খুন্দি আছোঁ আৰু এইফালে আজি ঘৰত হাঁহ এটা আনিছে এইফালে হাঁহো মাৰি আছে দাদাই চ' আপোনালোকক দেখুৱাই আছোঁ পিঠাও কেনেকুৱানো বনাওঁ কেনেকুৱা খুন্দো এয়া হাঁহ ঘৰত দাদা এতিয়া হাঁহ কাটি আছে আজি হাঁহ মাংস খোৱা হ'ব আৰু এইফালে মোৰ পিঠা খুন্দিছোঁ এয়া পিঠাখিনি আৰু এইখিনি খুন্দা হৈ আছে চ' আৰু অকণমান আছে নহয় আৰু অকণমান আছে খুন্দো পিঠা কি এতিয়া ৰেকৰ্ড হৈছে নেকি হা হৈ গ'ল এইখিনি এতিয়া চালি লওঁ অহা কাইলৈ আকৌ 26 জানুৱাৰীৰ কাৰণে এইখিনি পিঠা অৰ্ডাৰ পাইছিলোঁ চ' এতিয়া মই বনাওঁ খুন্দি লৈছোঁ নাৰিকল ৰুকি থকা হৈছে এতিয়া নাৰিকলখিনি ভাজি লোৱাৰ পিছত পিঠাখিনি বনাই আছোঁ চ' এয়া বায়ে নাৰিকল ৰুকি দি আছে মোক হেল্প কৰি দিছে তাই কেৰাহী ইয়াত পাতি দিম জুই জ্বলা হৈ গ'ল নাৰিকল আৰু চেনিখিনি মই এতিয়া ভাজি আছোঁ ইয়াত
একেলগে নাৰিকল চেনি দি ভাজি লওঁ। এইখিনি মোৰ পিঠা বনোৱা হৈ গ'ল আৰু পেকিং কৰিলোঁ কিছুমান। এয়া ধুনীয়া ধুনীয়া তিল পিঠা। চ' গাইজ আজিলৈ মোৰ ভিডিঅ'টো ইমানে। আকৌ অন্য এটা ভিডিঅ'লৈ লগ পাই আছোঁ। আজিলৈ ইমানে, বাই বাই।